আপোনালোকে হোৱাটছআপৰ ভিতৰত এই ব্লু কালাৰৰ আইকন নিশ্চয় দেখা পাইছে। বন্ধুসকল, ইয়াৰ দ্বাৰা আপোনালোকে এনেকুৱা আননোন কাম কৰিব পাৰিব যিবিলাক আপোনালোকে আগতে কেতিয়াও কৰিব পৰা নাছিলে। আপোনাৰ হোৱাটছআপত যদি এই ব্লু কালাৰৰ ৰাউণ্ড আইকন এতিয়ালৈকে অহা নাই, আপুনি চিম্পলি প্লে ষ্টৰত গৈ প্ৰথমে আপোনাৰ হোৱাটছআপখন আপডেট কৰক। চাব আপোনাৰ হোৱাটছআপত এই আইকন আহি যাব। বন্ধুসকল, এইটো হোৱাটছআপৰ এটা নতুন ফিচাৰ্ছ হয়। আপোনাৰ ইংলিছত নোটিছ লিখিব লাগে, ই আপোনাক লিখি দিব উইথিন এ ছেকেণ্ড। বা আপোনাৰ ল'ৰা বা ছোৱালীৰ ছুটিৰ লিভ লেটাৰ লিখিব লাগে, ই আপোনাক লিখি দিব। আপোনাৰ অফিচৰ লিভ লেটাৰ লিখিব লাগে, ই আপোনাক লিখি দিব। আপুনি হোৱাটছআপৰ ভিতৰত যি খুজিব তাকেই পাই যাব উইথিন এ ছেকেণ্ড। আপুনি চিম্পলি হোৱাটছআপখন অ'পেন কৰিব আৰু এই ব্লু আইকনটোত ক্লিক কৰিব আৰু ইয়াতে আপুনি চেট কৰি যাব। আপুনি যি বিচাৰে তাকে আপুনি চিম্পলি ইয়াতে লিখি দিব আৰু উইথিন এ ছেকেণ্ড ই আপোনাক সেইটো বনাই দিব। ফৰ এক্সাম্পল, মই ইয়াতে লিখি আছোঁ, মেক এ লিভ লেটাৰ ফৰ মাই অফিচ। চাওক, ছেকেণ্ডৰ ভিতৰত ই মোক এটা প্ৰপাৰ লিভ লেটাৰ বনাই দিছে। বা আপোনাৰ সৰু ল'ৰা বা ছোৱালীৰ কাৰণে স্কুল লিভ লেটাৰ লিখিব লাগে, কিন্তু সেইটো আপুনি লিখিব নোৱাৰে, চিন্তাৰ কোনো কাৰণ নাই। আপুনি ইয়াতে চিম্পলি লিখি দিয়ক, মেক এ স্কুল লিভ লেটাৰ। চাব, ছেকেণ্ডত ই আপোনাক লিখি দিব আৰু এই লেটাৰ আপুনি চিম্পলি প্ৰিণ্ট আউট কৰি ইউজ কৰিব পাৰে। আৰু এটা কথা, আপুনি যদি ইংলিছত চেট কৰিব নোৱাৰে, চিন্তাৰ কোনো কাৰণ নাই। আপুনি চিম্পল গুগলত গৈ গুগল ট্ৰেন্সলেট ইউজ কৰিব। আপোনাৰ ভাষাটো ইংলিছত ট্ৰেন্সলেট কৰি সেইটো কপি কৰি আপুনি হোৱাটছআপত আহি জাষ্ট পেষ্ট কৰি দিব, আপোনাৰ কাম হৈ যাব। বন্ধুসকল, টেকন'লজি ইমান আগবাঢ়ি গৈছে যে যদি আপোনাৰ হাতত এটা চিম্পল মোবাইল ফোন থাকে, আপুনি ইচ এণ্ড এভৰিথিং কাম কৰিব পাৰে। ভিডিঅ'টো ভাল লাগিলে অৱশ্যই এটা লাইক কৰি দিব।